নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। বন্ধুসকল, পুনৰ বিবাহবাসত আবদ্ধ হ'ল আপোনালোকৰ জনপ্ৰিয় অভিনেতা বঙ্কিম শইকীয়াই। হয় বন্ধুসকল, ঠিকেই শুনিছা, পুনৰ বিবাহবাসত আবদ্ধ হ'ল বঙ্কিম শইকীয়াই। পিছে কইনা কোন জানিবলৈ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। বহুতো অসমীয়া ধাৰাবাহিকত অভিনয় কৰা অভিনেতা বঙ্কিম শইকীয়াৰ ভাল খবৰটো আপোনালোকক জনাম, গতিকে ভিডিঅ'টি অলপো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। বন্ধুসকল, প্ৰথম বিয়া বিচ্ছেদ হোৱাৰ পিছত পুনৰ নতুনকৈ জীৱনটো সজোৱাৰ সপোন দেখিছে বঙ্কিম শইকীয়াই। প্ৰথম পত্নী ত্ৰিবেণী শইকীয়াৰ সৈতে বিবাহ বিচ্ছেদ হোৱাৰ পিছত পুনৰবাৰ বিয়া কৰাব ওলাইছে অভিনেতা বঙ্কিম শইকীয়াই। ইতিমধ্যে বঙ্কিম শইকীয়াই ছ'চিয়েল মিডিয়াত এখন পোষ্ট দিছে আৰু তাত লিখিছে অতি সোনকালে বিয়া হোৱাৰ কথা। ইউটিউবাৰ হিচাপে পৰিচয় লাভ কৰা বঙ্কিম শইকীয়াই পিছলৈ ধাৰাবাহিকতো অভিনয় কৰা আৰম্ভ কৰে। অতি কম সময়ৰ ভিতৰতে দৰ্শকৰ মন জয় কৰে অভিনেতাগৰাকীয়ে। বন্ধুসকল, অভিনেতাজনৰ ভাল খবৰটো পাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট বক্সত কমেণ্ট এটা কৰি জনাব। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো যদি ভাল লাগিছে এটা লাইক কৰি দিব আৰু লগতে যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ৰাখক আৰু যদি কিবা ক'ব লগা থাকে তলত কমেণ্ট বক্সত জনাব। ধন্যবাদ। নভবা কথাও হঠাতে হয় চাগে, পৃথিৱীৰ আটাইতকৈ ধুনীয়া ইমোশ্যনটোৱে মিউজিক। বুজি পোৱাৰ আগতে